হোজাইত 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে অসম ট্ৰাইবেল সংঘৰ তীব্ৰ প্ৰতিবাদ। বিজেপি নেতৃত্বাধীন ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে। প্ৰকৃত জনজাতিক অন্ধকাৰত ৰাখি 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ ষড়যন্ত্ৰ ৰচিছে ৰাজ্য চৰকাৰে। বাঘে এখোজ পিছুৱাই যোৱা মানে সি জাপ নামাৰিব বুলি পিছুৱাই নাযায়। ট্ৰাইবেল সংঘ মনে মনে থকা বুলি কমজোৰ আৰু দুৰ্বল বুলি ভাবিব নালাগে বিজেপি নেতৃত্বাধীন চৰকাৰে। ইয়াৰ প্ৰতি উত্তৰ আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচনত ট্ৰাইবেল সংঘই দিবলৈ সাজু বুলিও সকীয়াই দিয়ে ট্ৰাইবেল সংঘই। আজি আমি প্ৰতিবাদী কাৰ্যসূচী এইকাৰণে ল'বলৈ বাধ্য আছো। অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি বাৰম্বাৰ সকীয়াই দিয়া স্বত্তেও তেওঁলোকে পুনৰ জনজাতিকৰণটো জনজাতি যিটো প্ৰক্ৰিয়া জনজাতিকৰণ হয় সেইটো তেওঁলোকে বলপূৰ্বকভাৱে একপক্ষীয়ভাৱে ক্ষমতাৰ অপপ্ৰয়োগ কৰি তেওঁলোকে আগবাঢ়িব বিচাৰিছে। গতিকে সেইটো আমি বিৰোধ কৰি আমি আৰু এটা আমাৰ দাবীটো হৈছে যে তেওঁলোকক এছটি হিচাপে নহয় OBC হিচাপে তেওঁলোকক সাংবিধানিক অধিকাৰ দিয়ক আৰু অধিকাৰ দিয়ক, আমাৰ কোনো আপত্তি নাই। 6 জনগোষ্ঠীৰ প্ৰায় 1.5 কোটি জনসংখ্যা আছে। তেওঁলোকক জনজাতিকৰণ দিলে তেওঁলোকৰ লগত অসমৰ ক্ষুদ্ৰ জনজাতিসকলে ফেৰ মাৰিব নোৱাৰে বুলি মন্তব্য প্ৰদান কৰি অসম চৰকাৰ মুৰ্দাবাদ, কেন্দ্ৰীয় চৰকাৰ গো বেক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে হোজাই শংকৰদেৱ নগৰত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি 6 জনগোষ্ঠীক চৰকাৰে জনজাতিকৰণ দিয়াৰ বিৰোধিতাৰে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু গৃহ মন্ত্ৰালয়লৈ উপায়ুক্তৰ জৰিয়তে পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰণ কৰে। অসমৰ প্ৰকৃত জনজাতিসকলক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি বিজেপি নেতৃত্বাধীন অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে সকলো পিনৰ পৰা আগবঢ়া 6টা জনগোষ্ঠীক ক্ষমতাৰ অপপ্ৰয়োগ কৰি একপক্ষীয়ভাৱে বলপূৰ্বকভাৱে তেওঁলোকে সেই আগবঢ়া সকলো দিশৰ পৰা আগবঢ়া 6 জনগোষ্ঠীক জনজাতিকৰণ দি অসমৰ প্ৰকৃত জনজাতিসকলক সমূলি ধ্বংস কৰিবলৈ যি ষড়যন্ত্ৰ কৰিছে এইটো এটা ডাঙৰ গভীৰ ষড়যন্ত্ৰ। ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। প্ৰায় 1.5 কোটি অসমত 6 জনগোষ্ঠীৰ জনসংখ্যা আছে। আমাৰ এই ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকে কেনেকৈ তেওঁলোকৰ লগত ফেৰ মাৰিব পাৰিব, অৰ্থাৎ সমূলি ধ্বংস হ'ব। আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ ধৰ্ণাৰ যোগেদি আমি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ডাঙৰীয়ালৈ এখনকৈ স্মাৰকপত্ৰ আমি প্ৰেৰণ কৰিম। হোজাইৰ পৰা হাছনুল ইছলামৰ ৰিপৰ্ট, পাব্লিক নিউজ টাইম।